অকণিহঁত আজি আমি অফলা বা স্বৰবৰ্ণ আৰু কিছু শব্দ পঢ়িবলৈ ওলাইছোঁ। তোমালোকে মন দি পঢ়িবাচোন দেই। অমিতা, মদচৰিকাৰে মি, অমি, দন্ত্য তকাৰে তা, অমিতা। আই আম, আম, আম। হস্ৰ ই ইটা, হস্ৰ ই মণিয়া তকাৰে তা, ইটা। দীৰ্ঘ ই ঈগল চৰাই, ঈগল, ঈগল। হস্ৰ ই উট, হস্ৰ উ মণিয়া ত, উট। ঐ ঊণ সূতা, দীৰ্ঘ উ মণিয়া ন, ঊণ। দন্ত্য স দীৰ্ঘ ঊকাৰে সু, দন্ত্য ত তকাৰে তা, সূতা, ঊণ সূতা। ঋ ঋষি, ঋ মণিয়া স হস্ৰইকাৰে সি, ঋষি। এন্দুৰ, দন্ত্য নয় দন্দ তাত হস্ৰ উকাৰ ৰ, এন্দুৰ। ঐৰাবত, ৰতাকাৰে ৰা, দন্ত্য ত, ঐৰাবত। ওলকবি, ওল, ওল। ক বধ হস্ৰইকাৰে বি, কবি, ওলকবি। ঔটেঙা, ঔ মণিয়া ত তকাৰে তে, ঙ তকাৰে ঙা, টেঙা, ঔটেঙা। অকণিহঁত আজি আমি এইটো পেজ পঢ়িলোঁ। কাইলৈ আমি ছেকেণ্ড পেজ পঢ়িম। তোমালোকে ভালদৰে মনোযোগ দি পঢ়িবাচোন দেই, আৰু মোক জনাবা তোমালোকে পঢ়ি কেনেকুৱা পাইছা।